ইছলামী লোকসকলৰ মোৰ এটা প্ৰশ্ন ঠিক আহিছে মনত প্ৰশ্ন বুলি নহয় আপোনালোকে জনাব কাৰণ মই নাজানো এই আপোনালোকে যে এনেকে দুপাট্টাখন লয় বা চাদৰখনে হওক বা শাৰীৰ আঁচলখনে হওক এনেকে যে মানে ঢাকি লয় এইটো কি কাৰণত কয় অকমান জনাই দিব নেকি অকমান মানে 2 লাইন জনাই দিব আৰু এটা কথা মন কৰিব দে মই মানে আগতে ভিডিঅ' বনাইছিলো এনেকে মানে দুপাট্টাখন লয় মোৰ বগা দুপাট্টা এখন তলত আছে মোৰ ভিডিঅ' নিশ্চয় চালে পাব তাতে বেয়া কমেন্ট কৰিছিলে মিয়াৰ লগত গৈছ মিয়াৰ লগত কিবা খাইছ মিয়াৰ লগত ই মানে ঢেৰ কিবা কিবি কৈছে দে সেই সব মাৰ গলি সেইবোৰ মই মন কাণ দিয়া নাই তথাপিতো যদি জানা এই চাদৰখন কিয় লয় আমাৰ বোৱাৰী বিলাকেও লয় নতুন নতুন বোৱাৰী তেনেকে লয় তো সেই কথাটো মোক লিখি দিব লাগিছিল ডাইৰেক্ট মিয়াক লৈ কেনে কিলে কবি নাপায় তেনেকে কব আপোনালোকে এটা কথা মন কৰিব তেওঁলোকে বোৱাৰীৰ পৰা আদি কৰি একদম বয়োজ্যেষ্ঠ আনকি প্লাষ্টিকৰ বটল যে জাবৰ জোথৰ যে বুটলি লৈ যায় তেওঁলোকে শাৰীৰ আঁচলখন লাগি ছিঙাই হওক চাদৰখন এনেকে লৈ থাকে কিয় লয় এইটো অকমান জনাবচোন আপোনালোকে দেই মই জানিব বহুত মন গৈছে আৰু বহুত বেছি ভাল লাগে আৰু বগা কাপোৰটো বহুত বেছি পবিত্ৰ হয় বগা বুলি নহয় আৰু কাপোৰ এনেকে যদি মূৰত লয় সেইটো বস্তু বহুত পবিত্ৰ হয় বুলি মই জানো আমি যেনেকে ঈশ্বৰক সেয়া ললে আমি মূৰত উৰণিখন এনেদৰে লৈ লওঁ নহয় নে নামঘৰত গলে তো তেওঁলোকে নন ষ্টপ 24 ঘণ্টা বুলি ক'ব পাৰি এনেকে লৈ থাকে আৰু তেওঁলোকে বাহিৰত ওলালেও ৰাতি যেতিয়া বাগৰ দিয়াৰ পিছত তেতিয়া উঠে হয়তো বাহিৰত যাবলগীয়া হয় এনেকে বাথৰুমত গ'লেও হয়তো বা তেওঁলোকে এইখন লৈহে ওলায় আৰু তেওঁলোকৰ যিমান ভিডিঅ' দেখা পোৱা যায় মোৰতো ফ্ৰেণ্ড লিষ্টত ঢেৰ আছে ভিডিঅ' বনোৱা কেৰিয়াৰটোৰ বহুত আছে তো তেওঁলোকক যেতিয়াই ভিডিঅ' বনা দেখা পাওঁ তেতিয়াই এইখন থাকিবই কিন্তু দেখিবলৈ বহুত ধুনীয়া ধুনীয়া তো এনেকে উদং হৈ কিনে ভিডিঅ' বনালে তেওঁলোকক কিমান ধুনীয়া লাগিলে হয় কিন্তু তেওঁলোকে এইটো এনেকে লৈয়ে বনাই আৰু তেওঁলোকে এনেকে হয়তো সোশ্যাল মিডিয়াত কাম কৰি আছে এনেকে কি বেয়া দেখিছে ইয়াতে কওকচোন আপোনালোকে মই এনেকে ভিডিঅ' বনাইছিলো না মোৰ গাৰ অংশ ক'বাত কিবা দেখিছে নেকি এনেকে হয়তো মোৰ হিন্দুৰ ওলাই আছিলে এনেকে কিন্তু আজি মোৰ এইটো লৈ কিনে মোৰ বেছি ভাল লাগিছে আৰু ইছলামী লোকসকলে কিয় লয় এই ওৰণিখন অকমান জনাই দিব হা মোৰ জানিবৰ মন আছে তো আমাৰ খিনিতো নজনাই বাৰু আমাৰ খিনিতো বেয়াহে কমেন্ট কৰিব জানে সব নেগেটিভহে ক'ব জানে পজিটিভ খিনি মোৰ মতে কি জানে নে যদি ভালটো ক'ব নোৱাৰে তেতিয়াহ'লে বেয়াটো ক'ব নালাগে কোনো কাকো সেইটোহে মই ভাবো মই কাৰণ মই নিজেও কাকো বেয়াকে ক'ব নাযাওঁ আৰু মোক ক'লে অকমান বেয়া লাগে আৰু বেয়া নালাগে সেইবিলাক মাৰো গুলি চিনটো মাৰি দিব লাগে তো এইখন চাদৰ কিয় লয় এনেকে মূৰত আপোনালোকে জনাব প্লিজ আৰু যিমান ৰ'দ গৰম দিনত তেওঁলোকে লৈয়ে থাকে এনেকে সেইটো কাৰণে মোৰ ভাল লাগে থেংক ইউ